वेलकम बैक टू माय यूट्यूब चैनल शरीफुल ब्लॉग्स। आपनलोकर खबर केनेकुवा आशा करो सकलोৱে ভালে আছে। हाई गाइस, तो कैसे है आप लोग? मैं आज आपनलोকৰ এটা বেলেগতকৈ বেলেগ এটা ভিডিঅ' লৈ আনিছোঁ, গতিকে বলক ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণ চাই থাকিব। আজি এটা নাৰ্চাৰীত আহিছোঁ, এগ্ৰো নাৰ্চাৰীখন কিমান ধুনীয়া নাৰ্চাৰী চাওক, বিভিন্ন ধৰণৰ উদ্ভিদ পাব। এইটোৰ নাম কি? এইটোৰ নাম হৈছে পাইন ট্ৰি। এই উদ্ভিদটো 150 বছৰ জীয়াই থাকে আৰু বিভিন্ন ধৰণৰ উদ্ভিদ ইয়াত পাব। আপোনালোকে দেখা পাই আছে, চাওক কিমান ধুনীয়া, লাখ লাখ টকা ইনকাম কৰি আছে এইবিলাক উদ্ভিদ বিক্ৰী কৰি, এইবিলাক গছ বিক্ৰী কৰি মানুহে ঘৰত নি। আৰু এটা চাওক, চাওক কিমান ধুনীয়া এটা, এইটো কি আপোনালোকে জনাবচোন কমেণ্ট কৰি, এইটো মই নাজানো। আৰু চাওক কিমান ধুনীয়া ধুনীয়া বস্তু। আৰু এইফালে চাওক ফলৰ ট্ৰি, এইটোতো সকলোৱে জানে, এইটোৰ নাম হৈছে আম গছ, মেংগো ট্ৰি। সাইন্টিফিক নেম কি এইটোৰ? সাইন্টিফিক নেম ম্যাঙ্গো ফেয়ার নাকি মেঞ্জিভেৰা ইণ্ডিকা। এইটোৰ সাইন্টিফিক নেম হৈছে মেঞ্জিভেৰা ইণ্ডিকা, আম গছ। আৰু এইটো চাওক, এইটো কি গছ? নেমু টেঙা, মানুহে যে নেমু খায়, এই নেমু গছ। বিভিন্ন ধৰণৰ উদ্ভিদ পাব, ফল মূলৰ বিভিন্ন ধৰণৰ চিনাৰী, বহুত ধৰণৰ উদ্ভিদ পাব আপোনালোকে। এই চাওক, আৰু পিছফালে দেখা পাই আছে কেনেকুৱা ধুনীয়া ধুনীয়া গছ উদ্ভিদ। এই চাওক নেমুৰ। আৰু এটা চাওক, এই কিমান ধুনীয়া মধুৰিআম। আপোনালোকে ইয়াৰ পৰা নি মধুৰিআম গছ লগাব পাৰিব। আৰু এইটো চাওক, এইটো কি গছ? এইটোতো মই নাজানো, কমেন্ট করে জানাবো। আৰু এইটো কি? এইটোৱেতো সকলোৱে জানে, তামোল গছ। সকলোৱে তামোল গছ ঘৰত গৈ ঘৰত লগাব পাৰিব আপোনালোকে। এইটো কি? এইটো এটা বেলেগ এটা উদ্ভিদ। এইটো কি?